Hello friends, welcome to my YouTube channel. একেদুটি ব্লগাৰ একেদুটি ব্লগত স্বাগতম কৰিলোঁ আৰু আজি বহুত দিনৰ মূৰত আৰু কেইমাহ দিছোঁ। যোৱাকালি এটা ভিডিঅ' দি দিলোঁ, কি ভিডিঅ' দিলোঁ নিজে নাজানো, নিজে চাই হাঁহি আছোঁ এতিয়া। তো গৈ আছোঁ এটা লগৰ ঘৰত, মানে আজি বোলে সিহঁতৰ ন খাব, মানে ন ভাত খাব আজি। তো তাকে চাই আহোঁ, মানে খাই আহোঁতো নহয় খাই আহোঁ। ইতিমধ্যে পূজা শেষ হৈয়ে গ'ল বোলে সিহঁতৰ। তো যাওঁ, মানে এইবিলাক নৰ্মেল ভিডিঅ' আৰু এতিয়া তো এই আগত বৰুৱা আছে, বৰুৱা উঠাইলে আৰু পিছত নিচাটো উঠাই চব একেলগে ওলাই যাব। তো আপোনালোকক ৰাস্তাত লগ পাই আছোঁ, চাই থাকক। এতিয়া ঘৰৰ পৰা ওলালোঁ, বাইকখনৰ ষ্টাৰ্ট দিলোঁ। তো গাইছ এতিয়া আমি গৈ আছোঁ, মানে মই গৈ আছোঁ বৰুৱাক উঠাবৰ কাৰণে। বৰুৱা ঘৰতে আছে, তাক উঠাই পেলাই নিচাটো উঠাই ডাইৰেক্ট আমি এনেকৈ ওলাই যাম হাবাংগিৰিলৈকে। হাবাংগিৰিত তেওঁৰ ঘৰ, মানে লগৰটোৰ ঘৰ। কেম্বা দেখি তাক ফেচ ৰিভিল নকৰোঁ, কেম্বা দেখি আপোনালোকে দেখাব পোৱা পিছত। তো এতিয়া গৈ আছোঁ, ভিতৰে গৈ আছোঁ প্ৰথম। তো এতিয়া মানে আমি মই বৰুৱাক ৰখি আছোঁ। বৰুৱা আহি আছে পিছফালৰ পৰা, আহি পোৱা নাই এতিয়ালৈকে। তো ভিডিঅ' চাই থাকিব আজি, জাষ্ট এটা নৰ্মেল ভিডিঅ' আৰু এটা এনাউন্সমেণ্ট কৰিব লগা আছে আপোনালোকক। তো এতিয়া হাবাংগিৰিত যাই পেলাই আপোনালোকক এনাউন্সমেণ্টটো কৰি আছোঁ, মানে এটা ধামাকা এটা কিবা আহি আছে, সেইটো এনাউন্সমেণ্ট কৰি আছোঁ অলপ পিছত, চাই থাকক। ফাৰ্ষ্ট আইটেম, ছেকেণ্ড অপশ্যন আমাৰ এই কেম্বা দেখাৰ ঘৰত। ছেকেণ্ড আইটেম ভাত, দালি আৰু এইফালে কবি। ইমান ধুনীয়া ভিউ গাইছ, এইফালে ৰ'দটো আহিছে, ইমান ভালকৈ দেখা নাপাব। আৰু এইটো ঘৰত চাওক না, প্ৰাকৃতিক দৃশ্য পূৰা চাৰিওফালে গছ আৰু এইপিনে ৰাস্তাটো কি সুন্দৰ ৰাস্তা, মানিব লাগিব। আৰু এইফালে আছে এটা বিহু মঞ্চ, আৰু এইপিনে আছে এটা মন্দিৰ, আপোনাক দেখাই আছোঁ ৰ'ব। এইটো এটা মন্দিৰ আছে। আৰু ভিডিঅ'টো এনে জাষ্ট এনে চিম্পুলকৈ ভাত চাত খাই আহিলোঁ। এতিয়া ভাত চাত খাই আহি কিনে এতিয়া খোজকাঢ়িব আহিছোঁ। ইফালে আমাৰ কেম্বা দেখিও আছে, ইয়াক নেদেখা মুখটো ফেচ ৰিভিল নকৰে মানে। ইয়াৰ ঘৰতে আজি আমি ন খাব আহিলোঁ আমি আজি। কিবা এটা কৈ দি, মোক তো দেখা পাই কৈ দি কিবা। কি ক'ম, আমাৰ অংশ পাই আছে, ভাল লাগিছে। আৰু ভিডিঅ'টো লাইক ফ'ল' কৰিব নেকি, আৰু কিছিল লাইক শ্বেয়াৰ কমেণ্ট চব কৰিব। ভাল লাগিলে খাই কিনা। ধন্যবাদ গাইজ। এই আগত এটা মন্দিৰ আছে, আপোনালোকক তেতিয়া যি দেখালোঁ, তাতে আপোনাৰ হোলীৰ সময়ত বহুত ডাঙৰকৈ পূজা হয়। লোৱাৰ পিছত এই মাজত এটা হয় আপোনাৰ লাঙা পূজা, আমাৰ ইয়াতে আপোনালোক দেখাম বাৰু কেতিয়াবা পালে। আৰু ইয়াতে হয় আপোনাৰ লক্ষী পূজা। তো বহুত ধুনীয়াকৈ হয় ইয়াত। নেক্সট টাইম আহিলে আপোনালোকক ধুনীয়াকৈ দেখাম। আৰু এতিয়া এনেই গাঁৱটো ঘূৰি আছোঁ, এক্সপ্ল'ৰ কৰি আছোঁ। এইফালে ৰাস্তাটো চাওক না, কি ধুনীয়া ৰাস্তা। তো গাইজ এতিয়া ঘৰলৈ যাব লৈছোঁ। আৰু মানে কি এনাউন্সমেণ্টটো হ'ল আপোনাৰ অহা 10 তাৰিখে, আমি ডিচেম্বৰ 10 তাৰিখে গৈ আছোঁ তুমজেং পিক। আপোনালোকে অলপ চাই দিব। আৰু তুমজেঙৰ পিছত আমি বোলে ফেলকনো চাই আহিম একেবাৰে। সেইদিনা 12 তাৰিখৰ পৰা আৰম্ভ হ'ব, 12, 13, 14। তো ধুনীয়াকৈ ফেলকনো চাই আহিম, আৰু এইফালে তুমজেঙো চাব যাম। 10 তাৰিখে যাম আমি। ধুনীয়া এটা চিৰিজ আহি আছে, আপোনালোকে চাই থাকিব।